নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ পুৱাৰে পৰা আৰম্ভ কৰি দিলোঁ আজিৰ দিনটোৰ ব্লগ। আৰু আজি কি হয় আপোনালোকে চাই থাকিব। আৰু মই এতিয়া মুখখন ব্ৰাছ কৰি কিনে মুখটো ধুলোঁ। উঠা অলপ টাইম হ'ল, তাৰপিছত উঠি আহিলোঁ। তাৰপৰা ব্ৰাছ কৰিলোঁ, ব্ৰাছ কৰি এতিয়া ধুনীয়াকৈ মুখখন ধুনীয়াকৈ মোহাই লওঁগৈ। বহি আছে শুই উঠি হেমিয়াই হেমিয়াই। আৰু মুখখন মোহাৰি ল'লোঁ। এতিয়া ভাবিছোঁ অলপমান বাটৰ পৰা হাৱা খাই আহোঁগৈ, ফ্ৰেছ ফ্ৰেছ হাৱা। আৰু এটা ভাল খবৰ যে যিটো চেনেল মোৰ গুচি গৈছিল বা যিটো চেনেল মোৰ ডিলেট হৈছিল আৰু ৰিমুভ হৈছিল ইউটিউবৰ পৰা, সেইটো চেনেল আকৌ ঘূৰি আহিছে। যিটো মোৰ 53K ছাবস্ক্ৰাইবাৰ আছিলে, য'ত ইফালে আনিছে গৰু ভাল পাবলৈ। এইফালে হৈছে আমাৰ ৰাস্তাটো। আৰু যিসকলে যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা যিসমূহে ব্লগিং চায়, ব্লগিং টাইমটো চেঞ্জ কৰি দিয়া হৈছে। কাৰণ আগতে এক্সামৰ কাৰণে আগতে মই 8টা বজাত ডেইলি ভিডিঅ' আপলোড কৰোঁ, কিন্তু এতিয়া অলপমান 9টামান বাজিবগৈ চাগে। ৰাতিপুৱাই চবেই নিজৰ কামে যাবলৈ আৰম্ভ হৈ গ'ল। আৰু এইফালে বেলিটো ধুনীয়াকৈ ওলাই আহিলে। আৰু এতিয়া চাওঁতে বেলি ওলালে, ঘৰলৈ যাওঁ। আৰু এইডোখৰ আমাৰ আলু কৰিবৰ কাৰণে আজি আকৌ এবাৰ হাল বাই দিছে। যোৱাকালি চফা কৰা হ'ল, কিন্তু আজি আকৌ এবাৰ হাল বাই পিনে তাৰপিছত এবাৰ মৰি দিব লাগিব। তাৰপৰা জাবৰখিনি গুচাই তাৰপৰা ধুনীয়াকৈ আলু ৰুব পৰা হৈ যাব। কুকুৰ খাবি নাই? কেনেকৈ খাবি? আৰু এইফালে লৈ যাওঁ গৰুকেইটা এৰাল দি থৈ আহোঁগৈ। বলকচোন মোৰ লগত গৰুকেইটা দি থৈ আহোঁগৈ। এইফালে মায়ে মুচি আছে, আজি ঘৰ মুচি আছে। কি গোটেই পানী চিটিয়াই পোৱালি আমুখিটোতো বেয়া ৰ সি গছকিছে। পলাইলাটো ভাল হ'ব, পলাই নল'লে এটাই চিঞৰ খজি। देखी लो काम ना और हम जाएंगे आज कहाँ बोलो মেডিচিন ফাৰ্মাচী। টাউন যোৱা প্লেনিঙেই নাছিল, কিন্তু হঠাতে প্লেনিং এটা বনাই বোলো ব'লা আমি টাউনৰ পৰা আহোঁগৈ, কিছু কাম আছে, বিশালতো সোমাম। কেমেৰা কোৱালিটিয়ে ভাল নহয় ইমান, সেইকাৰণে বেকগ্ৰাউণ্ডটোকে দেখুৱাই আহিছোঁ। এতিয়া পালোহি আমি বিশাল, আৰু বিশালত কাপোৰ চোৱাত আৰম্ভ কৰি দিলোঁ। কাপোৰৰ প্ৰতি চখ আগৰ পৰাই আছে। আৰু বিশালত গৈ দেখিলোঁ যে উইণ্টাৰ ছিজনৰ যিহেতু ধুনীয়া কালেকশ্যন আনি থৈছে, তাৰ জেকেটকেইটা লুতুৰি চাবলৈ আৰম্ভ কৰি দিছোঁ। বেয়া কিন্তু লগা নাই। আপোনালোকে ভাবিছে চাগে আমি কেলে ইমানকৈ হাঁহি আছোঁ। হহাৰ কাৰণটো হৈছে ওচৰতে দুজনে বৰ এটা বেলেগ বস্তু বিচাৰি আছিল। তাকে আমি দুয়োটাই হাঁহি ৰখাবই নোৱাৰিলোঁ, যিহেতু আমি হাঁহাত পাকৈত। আৰু আগলৈ গ'লোঁ, বিশালত কিবা নতুন কালেকশ্যন আহিছে নেকি, নাই নেদেখিলোঁ। কিন্তু আকৌ ঘূৰি আহি সি জেকেটটো খুব বেছি পচন্দ কৰি থৈ গৈছিল, সেইকাৰণে সি জেকেটটো পিন্ধি ল'লেহি। জেকেটটো পিন্ধিবলৈ নাই, এইটো নহ'ব, ড্ৰেছিঙত চাই আহিবগৈ লাগিব কেনেকুৱা লাগিছে। তাকে গ'ল ড্ৰেছিঙত কিন্তু বেয়া লগা নাই, তাকো কিন্তু ভাল লাগিছে। আৰু মইতো ৰখাত নাই ভাই, সি বোলে বেলেগ এটা চেঞ্জ কৰেগৈ। মই সেইটো কাৰণে ভাবিলোঁ নাই, ময়ো এইটো পাকত এটা লৈ আহিব লাগিব। সেইকাৰণে সি চেঞ্জ কৰি আনিবলৈ গ'ল, তাৰে লগতে ময়ো লৈ আহিলোঁ। মই পিন্ধি দেখুৱাম বাৰু আপোনালোকক। আমি এতিয়া কি কৰিছোঁ, জেকেট চাই আছোঁ, পিন্ধি বহুত মজা লাগে। কেনেকুৱা ধুনীয়া কোৱালিটি আহি আছে, কেনেকুৱা ধুনীয়া কাপোৰ আহি আছে। আহিব কৰিছোঁ বিশাল আহি এইটো বেয়া লগা নাই, এইটো ভাল লাগিছে, কিন্তু এইটো কালাৰ বেছি ভাল লাগিছে মানে। এইটো চাওক, আমি এইকেইটা জেকেট নিওঁ সেইটো পাছলৈ চাই থাকিব, কাৰণ এইটো নিব কি হয় যদি মালটো মিলেগৈ তেনেহ'লে নিম। এতিয়া প্ৰায় 1400 প্ৰাইচ। আৰু ভাল লাগিছে, মোৰো ভাল লাগিছে। এইটো নেক্সট আহি লৈ যাম। এনেও কিনিব লাগিবই আকৌ এটা হেৰিলৈ যাওঁ। অনলাইন এইটো নাপাম চাগে, সিহঁতৰ কালেকশ্যনো বেলেগ। তো গাইছ, এতিয়া আমি বিশালৰ পৰা আছি আহিলোঁ। আজি অলপমান প্ৰফিট হ'ল। আপোনালোকে সুধিলেহেঁতেন যে বিশালখন কি আনিলোঁ। এইটো আলমণ্ড পেকেট আনিছোঁ। আলমণ্ড পেটি কেইটকা আছে দেখুৱাই দিওঁ। 159 লৈছে এই আলমণ্ড পেকেট। আৰু এইখিনি হৈছে বাদাম 50 পেকেটত। এই দুটা বস্তু আনিলোঁ। বেলেগ ল'ম বুলি ভাবিছিলোঁ, কিন্তু পইচা নাই যে, মানে এইটো পেকেট লৈ আহিলোঁ। তাত এইটোকে আপোনালোকক দুখাবলৈ ইয়ালৈ লৈ আহিলোঁ। আৰু খুব বেছি 15 দিনমান, খুব কম
মানে ভিডিঅ' নিদিয়া নহয় ভিডিঅ' দিম চুটিকৈ দিব লাগিব আৰু ভিডিঅ'টো এণ্ড কৰোঁ কাৰণ বহুত আছে এতিয়া পঢ়ি লওঁ বহুত মানে চিলেবাছ বহুত আছে সেইটো কাৰণে বাই বাই লগ পাইছোঁ অন্য এটা ভিডিঅ'ত দেন যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থৈ যাব 25টাহে ছাবস্ক্ৰাইবাৰ হৈছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাবলৈ নাপাহৰিব কাৰণ ধুনীয়া ভিডিঅ' আহি আছে একদম আহি আছে ৰেগুলাৰ আহিব বেয়া হ'লেও ভাল হ'লেও আহি থাকিব আপোনালোকে চাই থাকিব বাই 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 বাই